বাইবেলত কৈছে যে এই কাৰণে তেওঁ কৈছে সেই টোপনিয়াজন সাৰ পোৱা আৰু মৃতবিলাকৰ মাজৰ পৰা উঠা, তাতে খ্ৰীষ্টে তোমাক পোহৰ দিব বুলি কৈছে। মৃতবিলাকৰ মাজৰ পৰা উঠা, আৰু তেওঁ কৈছে খ্ৰীষ্ট তোমাক পোহৰ দিব বুলি কৈছে। আজি আপুনি শুই আছে নেকি? আজি আপুনি মৃতবিলাকৰ মাজত শুই আছে নেকি? মৃতবিলাকৰ মাজত আপুনি আছে নেকি? যদি মৃতবিলাকৰ মাজত আপুনি আছে, তেতিয়াহ'লে খ্ৰীষ্টই কৈ আছে উঠা, তেওঁ তোমাক পোহৰ দিব বুলি কৈছে। প্ৰিয়সকল, আহক আমি শুই থকাটো হৈছে আমি খ্ৰীষ্টীয় যি বিশ্বাসী হিচাপে আমি খ্ৰীষ্ট আমাৰ স্বভাৱ চৰিত্ৰবিলাক যদি আমি ফ'ল' কৰিব পৰা নাই, আমাৰ জীৱনত যদি আমি খ্ৰীষ্টৰ